নমস্কাৰ মই মোৰ ধৈৰ্য চেনেলৰ আন এটা ভিডিঅ'ৰ পৰা আপোনালোকক স্বাগতম জনাইছো। এই যে গ্ৰাউণ্ডটো দেখিছে এই গ্ৰাউণ্ডটোতে আমি আসাম পুলিচৰ ইন্টাৰভিউ কাৰণে প্ৰিপাৰেচন কৰো আৰু নিশ্চয় দেখিছিলে দুদিনমানৰ আগতে মই এটা সৰু ভিডিঅ' আপলোড কৰিছিলো। সেই ভিডিঅ'টো আজি ভিডিঅ' নহয় আগৰ ভিডিঅ' আছিলে মই এতিয়া আপলোড কৰিছিলো। সো আজি ভাবিলো তাকে আমাৰ ধেমাজি ষ্টেডিয়ামখন কেনেকুৱানো পৰিস্থিতি হৈ আছে ময়ো চাও আৰু আপোনালোককো দেখাও। আৰু দেখিছে নিশ্চয় ফিল্ড গ্ৰাউণ্ডটো দেখি অনুভৱ কৰিছে কি পৰিস্থিতি ৰূপ লৈ আছে। সো যদি ভাল লাগিছে তেন্তে এটা লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু আগলৈ চাই থাককচোন মোৰ ভিডিঅ'বোৰ। অলপ জুম কৰি দেখালো আপোনালোকক অলপ দৰ আছিলে হেহেতুকে যাব নোৱাৰিলো কাৰণ অলপ জুক আছে ন জুকলো ভয় লাগে যেহেতু আতৰ পৰা জুম কৰি দেখালো। আৰু এয়া সাইডত খেলি আছে যদিও পানীয়ে পানী তথাপিতো কিন্তু প্ৰেক্টিছটো হাৰ মানি দিয়া নাই। हम फौजी इस देश की ভাবিলো धड़कन অলপ পানীলে ময়ো নামি যাওঁ তো চাই থাকক এবাৰ পানীত ময়ো নামিছোঁ। हम फौजी इस देश की धड़कन हैं हर दिल का हम प्यार माँ की तड़पन है पूरा চেনেলটো যদি চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু এবাৰ আমি বিদায় লৈছোঁ গৈ আছোঁ ঘৰলৈ উভতি আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ।